নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোকে চাই আছে ফকতীয়া নিউজ। আমাৰ অনুষ্ঠানলৈ মই চেনিমাই আৰু আমাৰ কেমেৰামেন বটালিৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি হাকে লম কেইজনমান গায়ক, অভিনেতা, শিল্পী, যিসকলক আপোনালোকে হয়তো কেইদিনমানৰ পিছতে MLA, MP বা আন ৰাজনৈতিক নেতা বা আন অনুষ্ঠানৰ মুৰব্বী হিচাপে দেখা পাব। নমস্কাৰ ৰাইজ। কেনে ৰাইজ, ভালে আছেতো? ৰাইজ ভালে আছে নহয় ন? ৰাইজ নমস্কাৰ দেই। প্ৰথমতে আহিছোঁ মই নবীন বৰাৰ ওচৰলৈ। কওকচোন বৰা ডাঙৰীয়া, আপুনি ৰাজনীতিলৈ আহিম বুলি কেতিয়া ঠিক কৰিলে? ৰাজনীতিলৈ আহিম বুলি মই আচলতে ক'লে এতিয়া আপোনালোকে বিশ্বাস নকৰিব, মই ৪ৰ্থ শ্ৰেণীত পঢ়োঁতেই তেতিয়াই মই ঠিক কৰিছিলোঁ মই ৰাজনীতিলৈ আহিম বুলি। তেতিয়াহ'লে আপুনি ইমান পলম কৰিলে কিয়? মই পলম কৰা নাই। ৰাজনীতিৰ কথাটো হ'ল কি জানে, আপুনি সঠিক সময়ত টিক মাৰিব লাগিব। আৰু মই কি কৰিছোঁ, প্ৰথমতে ফেমাছ হ'লোঁ। ফেমাছ হোৱাৰ পিছত জইন কৰিলোঁ। জইন কৰাৰ পিছত এতিয়া মই পূৰা সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিম ৰাইজৰ সেৱাত। এতিয়া আচ্ছা, মাজতে আপুনি কিয় এৰি দিছিলে? এই দিওঁতে আপুনি ৰাইজৰ ছাপৰ্টত আছিলে, সকলো ৰাইজে আপোনাক ভাল পাইছিলে, কিন্তু আকৌ কিয় আপুনি উভত ঘূৰাই নাছিলে? এইবিলাকে হৈছে ৰাজনীতি। আপোনাক মই কোৱা নাই সঠিক সময়ত টিক মাৰিব লাগিব। আপুনি ইমান ভাবেনে মানুহে আপোনাক, অসমৰ ৰাইজে আপোনাক আঁকোৱালি ল'ব বুলি? ঠিক প্ৰশ্ন সুধিছে আপুনি। আপোনাৰ প্ৰশ্নৰ মই শলাগ লৈছোঁ। আপুনি নাজানে, অসমৰ মানুহে চব পাহৰি যায়। চোৰ, ডকাইত, বদমাছ, নপঢ়া নুশুনা মানুহক যদি MP, MLA ইত্যাদি বনাব পাৰে, তেতিয়াহ'লে আমিতো তাতকৈ বহুত ভাল মানুহ। আমাক কিয় নিদিব ভোট? তেতিয়াহ'লে আপুনি চিয়'ৰ আপুনি টিকেট পাব আৰু আপুনি MLA হ'বই? টিকেট পোৱাৰ সম্ভাৱনা নথকা হ'লে মই বাৰু গোটেই মানুহকে চৰি বুলি কওঁনে বাৰু? আপুনিও যে কি প্ৰশ্নবিলাক সুধি আছে আৰু। আপুনি এইবাৰ ক'ৰ পৰা ইলেকশ্যন খেলিব? আমাৰ মহাৰাজে য'ৰ পৰা দিব আমি তাৰ পৰাই খেলিম আৰু। তেওঁৰ আশীৰ্বাদ লৈহে খেলিম আমি। আচ্ছা, আপুনি যে আন্দোলন পাৰ্টিৰ লগত আছিলে, এতিয়া কেনেকৈ উল্টা হৈ গ'ল? তেতিয়া হাৱা বেলেগ আছিলে বুজিছে। আন্দোলনত যি অৱস্থা হৈছিলে, মোৰতো ভয়ে লাগি গৈছিলে। মোৰ এনেকুৱা লাগিছিলে ৰাস্তাত যাওঁতে কোনোবা ডিঙি টিপি মাৰিব নেকি মোক, বুজিছেনে বাইদেউ? তাৰপিছত কি হ'ল, মই কি কৰিলোঁ, ৰিজাইন দিয়াই ভাল। ৰিজাইন দিলোঁ। কিন্তু তাৰপিছতে আকৌ এতিয়া দেখিলোঁ এতিয়া চব চুপচাপ হৈ গ'ল। এতিয়া ইলেকশ্যন আহি আছে। এতিয়া যদি মই নেমাৰোঁ টাইমত, তেতিয়াহ'লে সেইটো বেলেগে ল'ব সুবিধা। গতিকে এতিয়া মই আকৌ ঘূৰি আহিলোঁ, বুজিছেনে বাইদেউ? কি যে আপুনি প্ৰশ্নবিলাক সোধে আৰু দেই বাইদেউ। মই নতুন ৰিপৰ্টাৰটো, এই এডিটৰ ছাৰে আমাক পঠাই দিছে আপোনাৰ ইণ্টাৰভিউ ল'বলৈ, আপোনাৰ সকলো ইণ্টাৰভিউ ল'বলৈ, সেইকাৰণে আহিলোঁ আৰু। আচ্ছা বাৰু, ইলেকশ্যন জিকাৰ পিছত মোক পাহৰি নাযাব কিন্তু। মোৰ মেমৰি ফটোজেনিক মেমৰি বুজিছে, যাক এবাৰ দেখোঁ মই পাহৰি নাযাওঁ আৰু কেতিয়াও জীৱনত। আপুনি চিন্তাই নকৰিব। বৰা অলপ কাষলৈ আহক, মই যঁতৰ মাৰি চিঞৰি গান গোৱা যাওঁ প্ৰশ্ন দিম। আচ্ছা কওকচোন ডাঙৰীয়া, আপুনি কোন পাৰ্টিত জইন কৰিলে? মই আপোনাৰ স্বাধীন পাৰ্টিত জইন কৰিলোঁ। এই পাৰ্টিত কিয় জইন কৰিলে আপোনাৰ? এই পাৰ্টিটোৰ অৱস্থা বেয়া, লিডাৰেই নাই। এই পাৰ্টিত কিবা লাভ হ'ব জানো আপোনাৰ? আৰে বাইদেউ, য'ৰ পৰা অফাৰ পাম তাতে মই জইন কৰিম। আপুনি টিকেট পাম বুলি কিমান আশাবাদী? আৰে বাইদেউ, মোক সকলোৱে ভাল পায়। মোৰ গান কিমান ফেমাছ দেখিছে নাই? চবৰ ঘৰে ঘৰে বাঢ়িছিলে। আৰু ওপৰলৈ চব জানে এইবিলাক কথা। মোক কালিয়ে আমাৰ হাইকমাণ্ডে ফোন কৰি কৈছে, কনফাৰ্ম মোৰ টিকেট মই পামেই পাম, নিশ্চিন্ত মনে থাকিব কৈছে। সেইকাৰণে মই আৰামছে শুই আছোঁ। আচ্ছা, আপুনি জিকিলে ৰাইজৰ কাৰণে কি কৰিব? বাইদেউ, এতিয়া মানুহে মোৰ গান ফ্ৰীকৈ শুনিব পাব। মোক যেতিয়াই লগ পাব তেতিয়া মোক গাব কৰি দিলে মই গাই দিম। আৰু তেওঁলোকে আগতে মোক ষ্টেজত পইচা দিয়ে চাব লাগিছিলে, এতিয়াতো ফ্ৰীকৈ পাব ন। আৰু মই ভাবিছোঁ কি, মোৰ যে গানটোত যে আছিলে, হিট গানটোত যে এই বস্তুটো যে, এই বস্তুটো চবকে দি দিম বুলি ভাবিছোঁ। আৰু বাকী যিবিলাক আঁচনি আছে সেইবিলাক এইটো আমাৰ চৰকাৰেতো ঘোষণা কৰি থাকিব। আমি আৰু অকল চাইনে মাৰিব লাগে, আৰু বাকীটো কৰ্মচাৰীবিলাক থাকিবই, আমাৰ তলতে এইবিলাক থাকিবই। সিহঁতে চব কৰিব আৰু, মই কৰিবলৈ একো নাই নহয়। আচ্ছা, আপুনি কওকচোন, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ নাম কি আছিলে? পাহৰিলোঁ নহয় বাইদেউ। আচ্ছা বাৰু, অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি আছিলে কওকচোন? বাইদেউ, বেলেগ কথা সোধক না। মই ৰাজনীতিত আজি 2 দিন হৈছেহে জইন কৰা, কিনো সুধি আছে আপুনি আৰু। আপুনি অলপ কাষলৈ আহক, মই এতিয়া বাকী কেইজনৰ ইণ্টাৰভিউ ল'ম। বাইদেউ অকণমান এডিটিং কৰিব দেই। আজি মোৰ দেখিছে নাই, চুলিটো নায়েই, টুপিটো থাকি আহিলে, পাগুৰিটো থাকি আহিলে, আৰু এই মোৰ চিম্বলটো যে এতিয়া কি আপোনাৰ পিছত মনত ৰাখিম আৰু আপোনাক। এই যে প্ৰেছ মিটবিলাক যে হৈ থাকে, তাত একেলগে আমি পোলাও চোলাও খাম আৰু চিকেন টিকেন মটন চটন খাম। এই অলপ এডিটিং কৰি দিব আৰু দেই বাইদেউ। ৰাইজ মনত আছে নহয় মোৰ গানবিলাক? আপুনি কওকচোন, গান গোৱা বাদ দি আপুনি কিয় ৰাজনীতিত ভৰি দিলে? আৰু আচলতে কি জানে, মই বহুত গান গালোঁ। গান গাই আৰু ভাগৰ লাগিছে এতিয়া ভাবিছোঁ আৰু মোৰ লগৰ ল'ৰাই যদি ডাঙৰ ডাঙৰ একদম জেগাত থাকে, চৰকাৰৰ সুবিধা লৈ থাকে, মইনো কিয় নলওঁ। আৰু সিহঁততকৈতো আৰু মোৰোতো কোনে সমাজত প্ৰতিষ্ঠাটো কম নহয়।
সকলোতে মই পপুলাৰ। আৰু গান কি জানে, বহুত দিনৰ মূৰত এটা গান হিট হয়, তাৰপিছত মাখি মাৰি বহি থাকিব লাগে, পইচাখিনি শেষ হৈ যায়। এতিয়া ভাবিলোঁ নাই, মই ৰাইজৰ কাৰণে অলপ কষ্ট কৰোঁ, ৰাইজৰ সেৱা কৰোঁ। আমাৰ অসমৰ ৰাইজৰ অৱস্থা বহুত বেয়া, সেইকাৰণে ভাবিছোঁ ৰাজনীতিতে ভৰি দিওঁ। অঁ হয় নেকি? আপুনি নাজানে বাইদেউ, এবাৰ যদি MP বা MLA যদি হ'ব পাৰোঁ নহয়, একদম লাইফ ছেট। আৰু আপোনাক কি ক'ত যাব আপুনি, ডুবাই যায় নে আমেৰিকা যায় নে ক'ত যায়, চব আপোনাৰ চৰকাৰী খৰচা যাব পাৰিব। ট্ৰিটমেণ্ট চব ফ্ৰী। আপুনি বাংলা চাংলা চব ফ্ৰী পাব। এনেকুৱা এটা বিজনেছ নাই, বুজিছে নাই, এইটো এটা বিজনেছ। অঁ হয় নেকি কথাটো? এই বাইদেউ, নোহোৱা হ'লে ইমান ভেনা মাখিৰ নিচিনা মাখিবিলাক পৰে নেকি ইয়াত, কওকচোন, আপুনি নিজে চিন্তা কৰকচোন আপুনি। আচ্ছা বাৰু আপোনাক কোন পাৰ্টিত জইন কৰিলে? এই বাইদেউ, মই মহাগঠবন্ধন পাৰ্টিত জইন কৰিলোঁ। এইবাৰ আমাক কোনো হৰাব নোৱাৰে, উফৰাই পেলাম আমি বিৰোধী দল। হ'ব, এতিয়া আপুনি চাই দিলে আহক, মই বাইদেউক প্ৰশ্ন সুধিম এতিয়া। বাইদেউ অকণমান আগলৈ আহক। অঁ সোধক, কি সোধে সোধক। আপুনি ৰাজনীতি কিয় জইন কৰে, অভিনয় বাদ দি? এই আজিকালি বুজিছে, লাহে লাহে বয়সে ভাতি দিছে নহয়, অভিনয়ত আৰু মেইন পাৰ্ট নোপোৱা হ'লোঁ আৰু। সেইকাৰণে আমাৰ লগৰ চবেই জইন কৰিছে, আৰু মই আৰু ক'ত আৰু, মই ৰৈ থকা ভকতনি নহয়, ময়ো সেইকাৰণে দিলোঁ বাপেকে জইন কৰি। এনেও কয় নহয়, আগৰ গৰু যেনি যায় পিছৰ গৰু তেনিয়ে যায় বুলি। আচ্ছা, আপুনি যদি জিকে কি কৰিব বাৰু, ৰাইজৰ কাৰণে কি কৰিব আপুনি? মই মহিলাৰ শক্তি বৃদ্ধি কৰিম, পাৱাৰফুল বনাম মহিলাবিলাকক। গিৰিয়েকবিলাকে সময়মতে ঘৰলৈ আহিব লাগিব, দৰকাৰ পৰিলে কাপোৰ কানি ধুব লাগিব, আৰু ঘৈণীয়েকৰ মতে চলিব লাগিব। মই এনেকুৱা এটা নিয়ম বনাম বুলি ভাবিছোঁ। যদি মোক মহিলাসকলে ভোট দিয়ে, ৰাইজে যদি মোক ভোট দিয়ে, তেওঁলোকৰ কাৰণে মই সুবিধা কৰি দিম সকলো। এনেও আপোনালোকে দেখিছে নাৰী নিৰ্যাতনৰ ঘটনা কিমান বৃদ্ধি পাইছে। এই সকলো মই মুখিমূৰ কৰি পেলাম। মই মহিলাক সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰিম, পুৰুষবিলাক চব তলত থাকিব লাগিব। আমাৰ প্ৰধানমন্ত্ৰীক কৈ মই কঠোৰতকৈ কঠোৰতম আইন প্ৰণয়ন কৰাম। আৰু কিবা কৰিম বুলি ভাবিছে নেকি বাইদেউ মহিলাসকলৰ কাৰণে? আৰু এটা কাম কৰিম বুলি মই বহুত দিনৰ ভাবি আছোঁ। এইটো মই চিনেমা জগতলৈ আহোঁতেই ভাবিছিলোঁ। আমি মানে এই সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত আৰু সৌন্দৰ্যৰ বিষয়ে জানো যে, সেইকাৰণে কথাটো মই আগৰ পৰা মনতে ভাবি আছিলোঁ। কি কৰিম বুলি ভাবিছে বাইদেউ? মই মানে এই চৰকাৰে যেনেকৈ ফ্ৰী চাউল দিছে নহয়, তেনেকৈ মানে সকলো মহিলাৰ কাৰণে মই ফ্ৰী বিউটি পাৰ্লাৰ খুলিম বুলি ভাবিছোঁ। বেলেগ বেলেগ চেণ্টাৰ হ'ব, আৰু এই মহিলাসকলে তাত গৈ ফ্ৰী ফেচিয়েল, স্পা, থ্ৰেডিং, এইবিলাক আৰু কি কি আছে এইবিলাক কৰিব পাৰিব। আৰু তেওঁলোকে এই কথাটো গম পালে নিশ্চয় মোকে ভোট দিব। আপুনি নিশ্চয় জিকিব বাইদেউ। আপুনি কোন পাৰ্টিত জইন কৰিছে? মই মহিলা মুক্তি বাহিনীত জইন কৰিছোঁ। আপোনালোকে সকলোৱে ধন্যবাদ থাকিলে আমাৰ অনুষ্ঠানত যোগদান দিয়াৰ বাবে। ৰাইজ, আমাৰ অনুষ্ঠানটো আপোনালোকে উপভোগ কৰিলে, আৰু এয়া হৈছে আমাৰ ৰাজনীতি, আৰু ৰাজনীতিত ভৰি দিয়া লোকসকল, তেওঁলোকৰ চিন্তাধাৰা। আশা কৰোঁ আমাৰ অনুষ্ঠানটো চাই আপোনালোকে ভাল পালে, আমাৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব বাটনটো দবাই দিব দেই। তেতিয়া ভৱিষ্যতে এনে ভিডিঅ' আপোনালোকে পাই থাকিব আমাৰ পৰা।